बे समाव मख'नांगोन दि बर' हारिनि गेजेराव गासै खनथाम गोरोबथा जाबाय। बे खनथाम गोरोबथानि गेजेराव गोबां मानि दाङाबाजि गोबां मानि हिंसायारि जाथाय जाबाय। गोबां सुबुंनि एबा रोजा रोजा सुबुंनि जिउ खहा आरो रोजा रोजा नखरा सिलिंखार जाबाय। बेखौ लानानै बाथ्रा बुंदों मिरु दुलाराय बर' फरायसा आफादनि आफादगिरि दिपेन बर' बिथाङा। आरो बिथाङा फोरमायदों दि गोदो जोंनि ओनसोलाव हिंसायारि जाथाय जाफ्लेबाय थायोमोन। गुलि बारुदनि सोदोब खोनाबाय थायोमोन। जेराव खनसे नङा खननै नङा गले गले जोंनि बिटिआर ओनसोलाव दाङाबाजि हिंसायारि जाथाय गोबां मानि जाबाय। दा बेखौ नाथाय आथिखालाव बिटिआरआव दायो आबुङै गोजोन थासारि जाबाय। बे गोजोन थासारिखौ जों साफ्रोमबो दैदेनगिरि साफ्रोमबो बर' हारिजों लोगोसे साफ्रोमबो बिटिआरनि रायजो राजाफोरा बे गोजोन थासारिखौ लाखिनो थाखाय खामानि मावनांगोन आवगायबोनांगोन होननानै बे समाव बाथ्रा बुंदों मिरु दुलाराय बर' फरायसा आफादनि आफादगिरि दिपेन बर' बिथाङा। बे समाव गोबाङानो मिथिगौदि जोंनि हारिनि गेजेराव एबा जोंनि बिटिआर ओनसोलाव गोबां मानि गुलि बारुदनि सोदोबजों गोबां मानि नखरा सिलिंखार जादों। गोबां मानि रोजा रोजा सुबुंफोरनि जिउआ सिलिंखार जाबाय एबा रोजा रोजा सुबुङा मुंख्लं जानो गोनां जादों। दा बेफोरखौ लानानै आथिखालाव जाबायदि बिटिआर गोजोन गोरोबथा जादोंमोन बेनि उनाव दा थासारिया जाबायदि गोजोन थासारि दा जाबायदि गुलि बारुदनि जेबो सोदोब खोनानो मोननाय नङा जेबो हिंसायारि जाथाय गैला। बेफोरबायदि मोजां एबा गोजोन थासारिखौ जों लाखिनो थाखाय अराय हमथाना लाखिनो थाखाय जों साफ्रोमबो दैदेनगिरिफोरजों लोगोसे साफ्रोमबो सुबुंफ्रा बे गोजोनखौ लाखिनो खामानि मावनांगोन होननानै बिथाङा फोरमायदों। दानिया फैदो बिदिब्ला गोजोन थासारिखौ लाखिनो थाखाय माबायदि खावलायदों मिरु दुलाराय बर' फरायसा आफादनि आफादगिरि दिपेन बर' बिथांनिफ्राय जों आबुङै खोनासंना लादिनि। আমার আহ্বান বিটিআর এতিয়া আগৰ বড়ো পৰিৱেশ নাই। বিটিআৰত আগৰ নিচিনা যে এটা সংঘাত সংঘৰ্ষ এতিয়া নাই। গুলি বাৰুদৰ পৰিৱেশ নাই। ধন দাবী হত্যা হিংসা অপহৰণৰ পৰিৱেশ নাই। বিটিআৰ এতিয়া শান্ত এটা সুস্থিৰ এটা শান্তি এটা বাতাবৰণেৰে এতিয়া আগুৱাই যাই আছে। আৰু তেনে এটা পৰিৱেশত আমি সকলোৱে একেলগে সমন্বয় ভাতৃত্ববোধ বুজাবুজি একতাৰ মাজেদি ৰাজনৈতিক দল থাকিব পাৰে। মোৰ এইটো ক'ব লগা নাই। কোনোবা জন্ম দিব পাৰে কিন্তু উদ্দেশ্য আৰু কাৰণ আৰু লক্ষ্যটো আগত ৰাখি আমি কি স্বাৰ্থত আৰু কিয় কাৰণে আমি এই দলবোৰক আমি জন্ম দিছোঁ আৰু ভৱিষ্যত ইয়াৰ প্ৰভাৱ সমাজত কি পৰিব সেই কথাটো সদায় নজৰ ৰাখি পেলাই কাম কৰিব লাগে। আৰু ৰাজনৈতিক পৰিস্থিতি হিচাপ নিকাচ দল আৰু যিসকলে নেতৃত্ব দিছে তেওঁলোকে পৰ্যালোচনা কৰিব। তেওঁলোকে ইয়াৰ ওপৰত বিবেচনা কৰিব। নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা সদায় আমি বিটিআৰ কেন্দ্ৰিক আঞ্চলিক ৰাজনৈতিক দলসমূহক একত্ৰিতভাৱে সমন্বয় আৰু এটা বুজাবুজিৰ মাজেদি আৰম্ভ কৰি আৰু একে যাত্ৰাত একে ৰাস্তাত আহি খোজত খোজ মিলাই পেলাই বিটিআৰৰ স্বাৰ্থত আৰু জাতি জনগোষ্ঠীৰ স্বাৰ্থত সকলোৰে উন্নয়নৰ স্বাৰ্থত একেলগে আমি যাব পাৰোঁ নেকি আৰু জাতিৰ স্বাৰ্থত বিটিআৰত বসবাস কৰা ৩৫ লক্ষ জনসংখ্যাৰ স্বাৰ্থত আৰু সমতা কেন্দ্ৰিক বা সমতাক আগত নাৰাখি জাতি আৰু জাতি জনগোষ্ঠীৰ স্বাৰ্থটো যদি আগত ৰাখি পেলাই যদি আগবাঢ়ে নিশ্চয় তাত সমন্বয় বুজাবুজি বা একতা আহিব। মোৰ দৃঢ় বিশ্বাসী। ইয়াৰ কাৰণে সকলো দলক মই আহ্বান জনাইছোঁ যে সমতাক সদায় আগত ৰাখিব নালাগে। সমতা ৰাইজে আশীৰ্বাদ দিলে নিজেই আহিব আৰু ইয়াৰ কাৰণে আমি সমন্বয় আৰু ভাতৃত্ববোধ কোনো কাৰণত আমি আৰু সংঘাত নিবিচাৰোঁ। কোনো কাৰণত আমি সংঘৰ্ষ নিবিচাৰোঁ। কোনো কাৰণত ৰাজনীতিক অস্থিৰ পৰিৱেশ আমি নিবিচাৰোঁ। সুস্থ এটা শান্তি বাতাবৰণ বিটিআৰ যিহেতু সকলোৱে এতিয়া পাবলৈ সক্ষম হৈছে আৰু সকলোৱে এতিয়া মুকলিমূৰীয়াকৈ মুকলি মনকৈ ঘূৰিব পাৰিছে কাম কৰিব পাৰিছে। শিক্ষা অৰ্থনীতি সকলো দিশত আগবাঢ়িছে। এই যি এটা পৰিৱেশ সদায় চিৰযুগমীয়া কৰিব লাগে তাৰ কাৰণে বিটিআৰ কেন্দ্ৰিক আঞ্চলিক ৰাজনৈতিক দলসমূহ একত্ৰিতভাৱে আগুৱাই যাই পেলাই কাম কৰিবলৈ আমাৰ আহ্বান আমাৰ এই দাবী সদায় থাকিব আৰু এই দাবী আৰু আহ্বানটো লক্ষ্য ৰাখি আমি কাম কৰি যাম।